हेलो फ्रेंड्स अस्सलाम वालेकुम की खबर আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো আলহামদুলিল্লাহ আজি মই এটা ইনষ্টেন্ট মলাই কেকৰ ৰেচিপি লৈ আহিছো যেটো 10-15 মিনিটৰ ভিতৰত হৈ যায় আৰু খোৱাটো খুব সোৱাদ মুখত লাগি থাকে খোৱাটো তাৰ কাৰণে মই প্ৰথমতে এটা পেনত গাখীৰ লৈ লৈছো 2 কাপ পৰিমাণ মই গাখীৰ লৈছো আপোনালোক আৰু বেছিকে বনালে আৰু বেছিকে হাফ লিটাৰ বা 1 লিটাৰ এনেকে ল'ব পাৰে তাৰ পিছত গাখীৰটো অলপ গৰম হলে মই অকমান গাখীৰ উলাই ৰাখিছো আৰু তাতে এটো পাউডাৰ গাখীৰ এড কৰিছো মই এটা 10 টকীয়া পেকেট এড কৰিছো তাৰ পিছত এটো মিক্স কৰি পাউডাৰ গাখীৰখিনি এটোত লাহে লাহে মিক্স কৰি দিম আৰু এটো গাখীৰটো কনস্ট্যান্টলি লৰাই থাকিব লাগিব নহলে গুটমাৰি তলত বহি যাব সেইকাৰণে কনস্ট্যান্টলি লৰাই এটো আধা কৰি ল'ব লাগিব গাখীৰটো আৰু ইয়াত মই অকমান চেনি এড কৰি দিছো চেনি কম পৰিমাণ কমে দিছো আৰু ফ্লেভাৰৰ কাৰণে ইলাইচি কৰি অকমান দি দিছো তাৰ পিছত জাল কৰি এটো দেখিছেনে আধা হৈ গল ইমান হেৰি দাটো হ'ব নালাগে আপোনালোকে নিশ্চয় দেখা পাইছে তাৰ পিছত মই এতিয়া আমুল ফ্ৰেছ ক্ৰীম লৈ লৈছো মই বাটিটো আৰু হেৰিটো আগতেই মই ফ্ৰিজৰত ৰাখি থৈছিলো অকমান ঠাণ্ডা হৈ গৈছে আৰু তাৰ পিছত ইয়াত চেনি দি দিছো পাউডাৰ চেনি এতিয়া মই এটো অলপ হুইপ কৰি লম তাৰ কাৰণে মই তলত কেইটামান বৰফৰ টুকুৰা দি লৈছো আৰু ইয়াতো অকমান ফ্লেভাৰৰ কাৰণে ইলাইচি পাউডাৰ দি দিছো এতিয়া 10 মিনিট মান এটো মই এনেকে হুইপ কৰি লম ক্ৰীমটো আৰু তাৰ পিছত ব্ৰেড কেটা কাটি লম চাৰিও কাহটো কাটি লম দাঁত অংশকেটা গুচাই লম গুচাই মই চাৰি টুকুৰা বা এনেকুৱা শেপত কাটি লম কাটি ৰেডি কৰি দম আৰু তাৰ আগেলৈকে আপোনালোকে ক্ৰীমটো ফ্ৰিজতে থব কিছেনে মই ব্ৰেড কেটা এনেকা স্কয়াৰ শেপত লৈছো মোৰ এনেকুৱা স্কয়াৰ সাইজৰ হেৰি নাই বল নাই কাৰণে এনেকুৱা ৰাউন্ড বলেই লৈছো এনেকুৱা বলত বনালে বেছি ধুনিয়া দেখা যায় হলেও টেষ্টৰ একো পৰিৱৰ্তন নহয় মই প্ৰথমতে অলপ গাখীৰ দি ব্ৰেড কেটা সজাই লৈছো এটা লেয়াৰ বনাই লৈছো তাৰ পিছত মই হেৰি কৰি থোৱা গাখীৰটো আকৌ এবাৰ দিছো দি তাৰ ওপৰত ক্ৰীমৰ এটা লেয়াৰ দিম দেখা পাইছে নে ক্ৰীমৰ এটা লেয়াৰ দিছো এটো লেয়াৰ হলে মই আৰু এটা লেয়াৰ আকৌ ব্ৰেডৰ দিম আপোনালোকে এনেকৈ 3টা 4টা লেয়াৰ দিব পাৰিব মই 2টা লেয়াৰে দিছো তাৰ পিছত আৰু অকমান গাখীৰ দি এটোৰ ওপৰত আকৌ ক্ৰীমৰ আৰু এটা লেয়াৰ দিব লাগিব মই যেনেকে দিছো এনেকে বনাই চাব এবাৰ নিশ্চয় ঘৰত ট্ৰাই কৰিব আৰু মোক কমেন্ট কৰি জনাব কেনেকুৱা হৈছে টেষ্টটো হসাই কিন্তু বহুত ভাল আছিল খাবলৈ সবে খাই খুব ভাল পাইছে আপোনালোকে নিশ্চয় ঘৰতে বা ট্ৰাই কৰিব এয়া দেখিছানে মই আৰু এটা ক্ৰীমৰ লেয়াৰ দি আছো ইয়াতে খুব ভালকে ক্ৰীমটো লগাই দিব চাৰিও কাহে আপোনালোকে মোৰ ৰেচিপিটো চাই কেনে পালে নিশ্চয় জনাব কমেন্টত জনাব এয়া মোৰ ৰেডি হৈ গল আৰু অকমান ড্ৰাই ফ্ৰুটছ দি এটো খাবলৈ পুৰা ৰেডি একদম গাৰ্নিশ কৰি দিলো স্কয়াৰ সাইজৰ বলত বনালে দেখাত বেছি ধুনিয়া হয় হলেও এয়া আছিল মোৰ ৰেচিপিটো আপোনালোকে চাই কেনে পাইছে আৰু বনাই খাই চাব কেনে পালে জনাব নিশ্চয় যদি ভিডিওটো ভাল পাইছে লাইক শেয়াৰ কৰিব আৰু